হেল্ল' এভৰিৱান এণ্ড ৱেলকাম বেক টু আনাডাৰ মিনি ব্লগ। আৰু আজি বৰষুণৰ কথাটো মই ক'বই নালাগে। বৰষুণটো কমিব বুলি প্ৰায় আধা ঘণ্টাই বাট চালো, কিন্তু নেৰিলে। পিছত ভাবিলো এনেকেই ওলাই যোৱাটোৱে ভাল হ'ব, যিহেতু ৰখি থাকিলে আৰু বেছি দেৰি হৈ যাব। और गाइस ये होलिया देखने के बाद कोई मुझे कमेंट नहीं करेगा कि तुम आतंकवादी लग रहे हो। एनीवे আধা জিকি পৰি ৰাস্তালৈকে আহিলো আৰু লাকিলি আজি মই বেছি ৰ'ব লগা হোৱা নাই। আমাৰ গ্ৰীণ পাৰীখন পাই গৈছো, মানে গ্ৰীণ বাছখনৰ কথা কৈছো। আৰু বাছখনো আজি পুৰা পানী পানী হৈ গৈছে গাইজ। এনিৱে তিতি মেলি মই কিবাকে অফিচ আহি পাইছোহি, আৰু আহিয়ে চবচে ইম্পৰ্টেণ্ট কামটো কৰি ললো, যিটো হৈছে পাঞ্চিং কৰা। আৰু তাৰপিছত ফেনখন স্পীডত লগাই যি জিকিছে গোটেইবোৰ ফেনৰ তলত শুকুৱাবলৈ দিছো। আৰু তাৰ পাছতে মিন্ত্ৰা ডেলিভাৰী বয়ৰ ফোন আহিলে যে বাইদেউ আপোনাৰ এটা ৰিটাৰ্ণ কৰিব লগা আছিলে, এইটো মই নিব আহিছো। মই বোলো ৰ'ব, তলত গৈ আছো। আৰু কাইলৈ যিহেতু বিশ্বকৰ্মা পূজা, তো আমি ভাবিলো আমি আমাৰ নিজৰ কম্পিউটাৰখিনি বা নিজৰ জেগাখিনি অলপমান চাফ কৰি লওঁ। চাওকচোন ইমান বেছি ধূলি মাকতি হৈ গৈছিলে। আৰু এইবোৰ চফা কৰি মেলি হোৱাৰ পাছত আমি কেইজনীয়ে ফ্ৰুটছ ল'ব গ'লো, যিহেতু কাইলৈ ঘৰতো সৰুকৈ পূজা কৰিব। আমাৰ অফিচতো বাৰু পূজা পাতা হ'ব, তাৰো এটা মিনি ব্লগ আহিব। আৰু ঘৰত অহা টাইমত এবাৰ পাৰ্লাৰত সোমাই আহিলো, যিহেতু মোৰ কিবা এটা কাম আছিলে। আজি মিনি ব্লগটো ইমানেই আছিলে। বাই বাই মেৰে দোস্ত।